নমস্কাৰ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক ভালেই আছে। আৰু আজি আমি গৈ আছোঁ এফালে, তো ক'লৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষলৈকে চালে সকলোখিনি গম পাব আমি ক'লৈ গৈ আছোঁ। এয়া চাওক, আমি মহা গৈ আছে, মাহী গৈ আছে, লগত ভণ্টি আছে, আৰু আগত বহি আছে আমাৰ অভিশ্ৰুতি আৰু এজন ভাইটি, লগতে মোৰ হাজবেণ্ড গাড়ী চলাই আছে। এয়া আৰু আমাৰ অভিশ্ৰুতি একেবাৰে ধুনীয়াকৈ আহি আছে, আৰু যিহেতু খেলাৰ কাৰণে মোবাইলটো পাই গৈছে, তো মোবাইলটো লৈ খেলি খেলি তাই আৰামত আহি আছে। আৰু আহি আমি আমাৰ গন্তব্যস্থানত উপস্থিত হ'লোহি। আৰু নিশ্চয় গমেই পাইছে ড্ৰেছটো দেখি যে হয়তো কোনোবা ধৰ্মীয় অনুষ্ঠানলৈ আহিছোঁ। হয়, আমি ধৰ্মীয় অনুষ্ঠানলৈ আহিছোঁ, যাৰ বাবে যিহেতু শৰাই দিম বুলি ভাবিছোঁ, তো তাৰ কাৰণে শৰাই প্ৰসাদৰ বস্তু লৈ আছে। আৰু এনেকৈ যিহেতু অভিশ্ৰুতিৰ গাত ৰ'দ লাগিছিল, গতিকে তাই মূৰত গামোচা দি দিলোঁ। আৰু এইটো হৈছে মেইন গেটটো। তো আমি ফাইনেলি আহি পাই গ'লোঁ। আৰু ক'ত, নিশ্চয় গেটটো দেখি গমেই পাইছে আমি ক'ত আহিছোঁ। তো আমি আহিছোঁ আজি বৰদোৱা থানলৈ, যিহেতু আহিন মাহ হয়, শংকৰদেৱৰ জন্ম মাহ হয়। তো মাহটো ভাল দেখি আমি ভাবিলোঁ এপাক বৰদোৱা থানতে মূৰ দোৱাই আহোঁ। তাৰ কাৰণে আমি আহি পাই গ'লোহি। আমি মেইন দুৱাৰেদি প্ৰৱেশ কৰিছোঁ। আৰু সোমাই যাওঁতে আপোনালোকে সোঁফালে পাব নৈবেদ্য গৃহ। তাতে আপোনাৰ যি শৰাই প্ৰসাদ, আপুনি তামোল পাণ, গুৱা অৰিহণা আনে, সকলোবোৰ আপোনালোকে ইয়াতে জমা দি যাব লাগিব। ইয়াতে কাৰণ সেইবোৰ বস্তু যিহেতু আপোনালোকক ভিতৰলৈ লৈ যাব দিয়া নহয়, তো ইয়াতে আমি জমা কৰিলোঁ। কৰি আহি আমি নামঘৰত আহিলোঁ। আৰু নামঘৰত আহি দেখিলোঁ যে নাম প্ৰসংগ হৈ আছে, তো তাতে আমি মূৰ দোৱালোঁ। নাম প্ৰসংগ শেষ হোৱাৰ পিছত, এতিয়া বৰ্তমান নাম প্ৰসংগ চলি আছে, তো নাম প্ৰসংগ শেষ হোৱাৰ পিছত যিহেতু প্ৰসাদ দিব, তো প্ৰসাদ খাই আমি পুনৰ ঘৰলৈ বুলি উভতিম। তো তাৰ লগতে আমি ঘৰলৈ যোৱাৰ আগে যিহেতু নামঘৰৰ পিছফালে এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটো একচুৱেলি গংগা বুলি কয়। আমি গংগাৰ পাৰত, মই অভিশ্ৰুতিক খেলাই আছোঁ গংগাৰ পাৰত। বহুত ডাঙৰ পুখুৰীটো হয়, আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে। আপোনালোকে আহিলে চাব পাৰিব। সঁচাকৈ বহুত ভাল লগা পৰিৱেশ হয়। আৰু এনেকৈ আমি সকলো চাই লৈ পেলাই তো পুনৰ ঘৰলৈ বুলি উভতিলোঁ। লগতে দুখনমান ফটো উঠিলোঁ। তো সেই ফটো মই ইয়াতে দি দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ কমেণ্ট কৰি জনাব। লগতে যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি পাৰে ফ'ল' কৰি দিব। নেক্সট এটা ভিডিঅ'ত লগ পোৱা। বাই বাই।